गसाइगावआव फिन आरोबाव मोसौ बेदरखौ लानानै मोनसे दुंहाव थासारि सोमजिदों। गंसे मटर साइकेलजों सिखावै लाबोनाय मोसौ बेदर हमदों गसाइगावआव। गसाइगावनि 2 नं सेरफांगुरिनि जाहेर आली मुंनि मोसौ बेदर फालांगिरिखौ हमदों। मिथिनो मोननाय बायदिब्ला AS 16D5853 गंसे मटर साइकेलजों मनायाव लानानै फैदोंमोन मोसौ बेदरखौ। पद्मबिल गामिनि सुबुंफोर आरो बजरं दलनि सोद्रोमाफोरा मोसौ बेदर फालांगिरिखौ हमदों। जाथायनि सायाव गसाइगाव पुलिसनो खौरां हरनायाव पुलिसा जाथाय जानाय जायगायाव थांनानै मोसौ बेदर फालांगिरिखौ पुलिस थानासिम लाना थाङो। গাঁও আছে তাতে মানে 3-4 দিনৰ পৰা গৰু কেইটামান চুৰি হৈছে। তো গৰুবিলাক বিচাৰি পোৱা নাই। তো যাৰ গৰু চুৰি হৈছে সিহঁতে মানে একদম দুখীয়া ঘৰৰ মানুহ। তো কৃষি কৰি জীৱন নিৰ্বাহ কৰি আছে। তো সিহঁতৰ গৰু যেতিয়া হেৰাইছে তো গৰুটো নোপোৱাৰ কাৰণে মানে সিহঁতে সন্দেহজনক হৈছে যে গৰুটো ক'ত গ'ল। তো আজি ৰাতিপুৱা মানে এজন ছুপাৰ স্প্লেণ্ডাৰ লৈ গৰুৰ মাংস লৈ গৈ আছিল। তো ইয়াৰ ৰাইজে ধৰিছে। তো অকলেতো ধৰিব নোৱাৰে। তো বজৰং দলক ফোন কৰিছে। তো বজৰং দলে আহি ইয়াতে মানে ভালভাৱে একদম মানে পুলিচক লৈ আহি ইয়াতে গৰুটো মানে জনে লৈ গৈছিল তাক ধৰিছে। তো তাক এতিয়া উচিত শাস্তি প্ৰদান কৰিব লাগে কাৰণ এইটো অসম চৰকাৰৰ এতিয়া গৰু বন্ধ আছে। মানুহটো এই মাংসটো ক'ৰ পৰা ক'লৈকে লৈ কি কৈ আছে কি বেংগলৰ পৰা লৈ আহিছে, কিন্তু ৰাইজৰ সন্দেহ এইটো বেংগলৰ মাংস নহয়, এই ওচৰে পাজৰে কৰবা হ'ব। কিন্তু এইটোতো সঠিক আমি তদন্ত কৰা নাই। এইটো পুলিচে ইনভেষ্টিগেশ্যন কৰিলে গম পোৱা যাব এইটো ক'ৰ পৰা লৈ আহিছে। ই বাচিবৰ কাৰণে এতিয়া বেংগলৰ নাম কৈ আছে, কাৰণ পুলিচেতো বেংগলত যাই ইমান একশ্যন মানে নল'ব, সেইকাৰণে সি বেংগলৰ কথা কৈ আছে। কিন্তু বেংগলৰ পৰা ইমান দূৰৰ পৰাতো গৰু মাংস লৈ আৰু ইয়াত মানে সাহস নাপাব, ই ওচৰে পাজৰে কৰবাৰ পৰা লৈ আহিছে। এতিয়া ডাইৰেক্টতো জেগাৰ নামটো ক'লে সি ফাঁচিবৰ কাৰণে বেংগলৰ বুলি কৈ আছে। কিন্তু উচিত শাস্তি প্ৰদান কৰিব লাগে, যিহেতু অসম চৰকাৰৰ এইটো গৰু বন্ধ আছে আৰু পুলিচে অতি সোনকালে ইনভেষ্টিগেশ্যন কৰিব লাগে। এতিয়া এইটো ক'ৰ পৰা লৈ আহিছে, ইয়াতে এনেকুৱা কাম যাতে আগন্তুক কোনো মানুহ কৰিব নোৱাৰে, কাৰণ ওচৰতে হিন্দু মানুহৰ ঘৰ আছে, মন্দিৰ আছে। তো এনেকুৱা কাম যাতে বন্ধ থাকে আৰু যাতে কোনো সাহস নাপায়।